নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আৰু এতিয়া ৰাতিৰ সাজ বনাবলৈ লৈছোঁ দেই। আজি মানে আমাৰ ঘৰত একোৱেই নাই মই তেনেকৈ আজিলৈকে কৈয়ে পোৱা নাই, কিন্তু সঁচা কথা, আজি যিহেতু শনিবাৰ আৰু আমাৰ আকৌ সপ্তাহীয়া বজাৰহে কৰা হয়। শনিবাৰলৈ মানে সকলো শেষেই হৈ গ'ল দেই। আৰু মানুহেও খাওঁ, বান্দৰেও খায়, সেইকাৰণে আৰু এই অৱস্থা। বান্দৰো আহে নহয় আমাৰ সেইপিনে। তাৰপিছতে কাইলৈ দেওবাৰ বজাৰ কৰিব বাৰু। এতিয়া মানুহজনে আকৌ ডিউটিৰ মাজতে খৰধৰকৈ ঘৰলৈ আহি মাছ অকণমান দি থৈ গ'লহি। তাকো ভালকৈ নেচালে নেকি, ডিউটিৰ মাজৰ পৰা আহিছিলে, বৰ ভালো মাছখিনি নাহিলে, অলপ ঢিলা নিচিনা আহিলে। আৰু জাতিলাও এফাল আছিলে, তাকে আলু আৰু জাতিলাও মাছ এনেকৈয়ে বনাই দিওঁ বুলি ভাবিছোঁ। আৰু মাছ আৰু জাতিলাও খাই কোনে কোনে ভাল পায় জনাব দেই। মই মোটামুটি ভালেই পাওঁ বাৰু, বিলাহী দুটা থাকিলে আৰু ভাল লাগিল হয়। আৰু এইপিনে চাওকচোন, মইনাও আহি গ'ল নহয়। হালধি নিমখ বোলে তাই দিয়ে, আৰু নিমখে কম হ'ল নে মাছ কিপিছে ভাল নহৈছিলে, ধৰিব নোৱাৰিলোঁ আৰু বগাই হৈ থাকিলে। তাৰপিছতে এয়া কেৰাহীখন পাতি মিঠাতেলো দি দিছোঁ, আৰু তাৰপিছতে মাছ পিচ হাফ ফ্ৰাই কৰিম। হাফ ফ্ৰাই কৰি কিনি আৰু তাৰপিছতে জাতিলাও আলুখিনি ভাজি ল'ম। ভাজি কিনি আকৌ মাছখিনি দি দিম আৰু গৰম পানী দি দিয়াৰ পিছতে এয়া লাও চাও কাটি থৈ দিছোঁ ধুনীয়াকৈ। আদা ৰচুনো খুন্দি দিছোঁ। আদা ৰচুনখিনি অকণমান পিছতে দিম বুলি ভাবিছোঁ। এয়া প্ৰথমে পিঁয়াজখিনি দি কিনি লাওখিনি মই ভাজি লৈছোঁ। তাৰপিছত ছাইডতে গৰম পানীও কৰি থৈছোঁ চচটোত, উতলা গৰম পানী দি দিম, তেতিয়া সোনকালে হ'ব। আকৌ আজি মানে আমাৰ ভাইটি হ'ব, ভাইটি এটা আহিছিলে, তাকে ক'লোঁ আৰু মানে মানুহজন আজি অহা দেৰি হ'ব, বাহিৰতে খাই আহিব চাগে, অকণমান পিছত আহিবা, তোমালোকলৈও শাক অকণমান দি পঠাম বুলি। তেনেকৈ ভাইটিকো ফোন মাৰি দিলোঁ, সিও আহি ৰৈ আছে খাব বুলি। আমি আকৌ ইমানখন মাছ কেনেকৈ খাম, আইতা আৰু মই দুজনীহে, বেটীয়েতো নাখায়। মানুহজনো আজি বাহিৰতে খাই আহিম বুলি কৈছে। তাকে এয়া মোৰ মাছ পূৰা উতলি আছে দেই। বাই বাই।